নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈকে আকৌ আহিছোঁ। আজি পাকঘৰৰ ভিডিঅ' হয়। ছোৱালীজনীয়ে বিৰিয়ানী খাবলৈ মন কৰি আছিলে, বিৰিয়ানী লাগে। মইনো এই সন্ধিয়া সময়খনত ক'ৰ পৰা বিৰিয়ানী আনি দিওঁ। গতিকে হোটেলৰবিলাক খাবলৈ দিবলৈও ভয় লাগে, সিহঁতক অপকাৰ কৰিব পাৰে। সেয়েহে ঘৰতে বনাই দিলোঁ। ভাবিলোঁ কেনেকৈ বনালে ভাল হ'ব। সেইখিনি সময়ত মাংসও নাই, পাচলিও নাই, ভেজিটেবল বিৰিয়ানী বনাবলৈ। গতিকে মই এনেকৈয়ে বনাই দিছোঁ। আৰু ছোৱালীজনীক বনাই দিয়াৰ পিছত সুধিলোঁ কেনেকুৱা লাগিছে। বাই বহুত টেষ্টি বুলি কৈছে। ব'লক এতিয়া পাকঘৰলৈকে যাওঁ, কেনেকৈ বনাইছোঁ আপোনালোকক চাই থাকক। আপোনালোকৰ ল'ৰা ছোৱালীকো এনেকৈ বনাই খুৱাব পাৰিব দেই। সিহঁতে যদি কেতিয়াবা ভাত খাবলৈ মন নকৰে বা বেলেগ বাহিৰা বস্তু খাবলৈ মন কৰে, এনেকুৱাকৈ বিৰিয়ানী বনোৱা বুলি কৈ দি দিব। গতিকে মাংসও দিব নালাগে, পাচলিও দিব নালাগে, একেবাৰে কম সহজতে। গতিকে এইফালে মই কেৰাহীটো উঠাই লৈছোঁ আৰু এইখিনি দেখিছেনে, মই দিনতে বনোৱা ভাত আছিলে, ঠাণ্ডা হৈ গ'ল ভাতখিনি। আৰু এইফালে পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া দুটা ফালি লৈছোঁ আৰু কেৰাহীত এতিয়া তেল অকণমান দি দিম। দিয়াৰ পিছত মই পিঁয়াজখিনি আৰু জলকীয়াখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই ভাতখিনি দিম। ঠাণ্ডা ভাতখিনি কি হয়, অকণমান ঠাণ্ডা হ'লে ভাতটো অকণমান দলা হৈ যায়। গতিকে মই এইটো ভাঙি লৈছোঁ, ধুনীয়াকৈ এটা এটাকৈ ভাঙি লৈছোঁ। আৰু এতিয়া পিঁয়াজখিনি জলকীয়াখিনি ভাজি ল'ম। আৰু এনেকৈ বনাই দিবচোন, আপোনালোকৰ ল'ৰা ছোৱালীয়ে খাই বহুত টেষ্টি পাব। একো অপকাৰ নাই, মছলাও নাই, তেলো বেছি দিয়া নাই, অতি কম সহজতে। আৰু বেলেগ বস্তুও আপোনাক নালাগে আৰু পইচাও খৰচ নহয় আপোনাৰ। মাংস কিনি আনিব নালাগে, এইফালে ভেজিটেবলো দিব নালাগে। কাৰণ আমাৰ ছোৱালীজনী ভেজিটেবল দিবলৈ পাচলি একোৱেই নাখায়, সেইকাৰণে পিঁয়াজো নাখায়। তথাপি অকণমান দিছোঁ আৰু সোৱাদ এটাৰ কাৰণে। আৰু এতিয়া ভাতখিনি উঠাই দিওঁ আৰু এনেকৈ ভাজিয়ে থাকিলোঁ। আৰু ভাজি এটা সময়ত ভাতখিনি অকণমান যেতিয়া ভাতৰ দৰে হৈ নাথাকে, অকণমান শুকানৰ নিচিনা হ'ব, তেতিয়া আমি নমাই দিলে হৈ যাব। ইয়াতে মই কালাৰৰ কাৰণে ৰেড চিলি অকণমান দিছোঁ আৰু ধনিয়া গুড়ি পাউডাৰ অকণমান দিছোঁ, ভাল এটা গোন্ধ আহিবৰ কাৰণে। আৰু বেলেগ মছলা একোৱেই দিয়া নাই। আৰু সন্ধিয়া তাক এনেকৈয়ে বিৰিয়ানী বনাই দিলোঁ, তাই খাই বহুত ভাল পাইছে। আৰু আপোনালোকে এনেকৈ বনাই দি চাবচোন। হয়তো কিছুমানে দি চাইছে, খায়ো এনেকৈ তেনেকৈ। মই সেইকাৰণে একো নোহোৱাকৈ এনেকৈ বনাই দিলোঁ, একদম বিৰিয়ানী হৈ গ'ল। ইয়াতে মাংসটো ব্যৱহাৰ হোৱা নাই। গতিকে এনেকুৱাকৈ খাই বহুত ভাল পায়। গতিকে তাই আকৌ কৈছেগৈ মোক কাইলৈও বনাই দিবা, পৰহিলৈও বনাই দিবা। খাই তাই বহুত টেষ্টি পাইছে। আৰু এনেকৈ লৰাই থাকিম অলপ সময়, লৰাই অকণমান শুকানৰ নিচিনা হৈ যাব। তাৰপিছত মই নমাই দিম। আৰু এই ৰেচিপিটো চাই যদি ভাল লাগিছে, আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু জনাব কেনেকুৱা পাইছে। আৰু নিশ্চয় আপোনালোকেও বনাই এনেকুৱাকৈ নিজৰ ল'ৰা ছোৱালীক খুৱাব, সন্ধিয়া নহয়তে ৰাতিপুৱা কেতিয়াবা ভাত খাবলৈ মন নকৰিলে। এতিয়া আজিলৈকে আহিছোঁ, বাই বাই।